নমস্কাৰ, মই ভাৰতভূষণ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছোঁ। আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে। যিহেতু আপোনালোকে SSCGD নতুনকৈ চাকৰি পাইছে, তাৰ কাৰণে আপোনালোকক মই কি ডকুমেণ্ট লাগিব এটা আগৰ ভিডিঅ'ত দিছিলোঁ। লগতে আপোনালোকক কৈছিলোঁ যে এখন কেৰেক্টাৰ চাৰ্টিফিকেট লাগিব, যিখন আপোনালোকৰ লোকেল পুলিচ আউটপোষ্ট বা পুলিচ সদৰ থানা যিখন আছে আপোনাৰ ওচৰত, সেইখনত আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনাৰ সেইখিনি এপ্লাই কৰাৰ পিছত এছ পিৰ পৰা সেই কেৰেক্টাৰ চাৰ্টিফিকেটখন আপুনি পাব। তাৰ কাৰণে আপোনালোকক কিছুমান ডকুমেণ্ট লাগিব। কিনো ডকুমেণ্ট লাগিব তেনেহ'লে জানিবলৈ আহক। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে লাগিব আপোনাৰ এখন গাঁওবুঢ়াৰ চাৰ্টিফিকেট, যিখন আপুনি গাঁওবুঢ়াৰ পৰা লিখাই আনিব লাগিব। তাৰপিছতে আপোনাৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হিচাপে আপুনি PRCখন দিব পাৰে। লগতে আপোনাৰ মেট্ৰিকৰ এডমিট, আধাৰ, পেন আৰু আপোনাৰ দেউতাৰ আধাৰ, পেন, লগতে আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ হিচাপে লাগিব আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আৰু আপোনাৰ যি ৰিচেণ্ট ভোটাৰ লিষ্ট আছে সেইখন, আৰু যি আপোনাৰ 1965ৰ ভোটাৰ লিষ্টৰ চাৰ্টিফাইড কপি সেইখনৰ উপৰিও আপুনি 2খন পাছপোৰ্ট ফটো দিব লাগিব। আৰু বৰ্তমান জংঘলৰ মাজত থকা দেখি আপোনালোকে নাভাবিব যে এনি টাইম জংঘলৰ মাজতে থাকিব লাগে আছাম ৰাইফল। যিহেতু বৰ্তমান CI ট্ৰেইনিং চলি আছে ডিফুত, CI কৰ্চ এটা, সেইকাৰণে জংঘলৰ মাজত আহিবলগীয়া হয়। সেইটোকে দেখি ভুল নাভাবিব জংঘলত থাকিব লাগে বুলি। আৰু ইয়াৰ মাজৰ পৰা ভিডিঅ'টো বনাই দিবলৈ চেষ্টা কৰিলোঁ। আৰু যিমানখিনি ডকুমেণ্ট পাতি আছে সোনকালে আপোনালোকে বনাই ল'বলৈ চেষ্টা কৰিব। এয়া দাও খুকুৰিও আনিব লাগে দেই ইয়াত, কিন্তু খুকুৰিখন পাই যাব ইয়াতে, চিন্তা কৰিব নালাগে। নিজৰ দাও আনিলে নিজৰ দাখন আনিলে আছাম ৰাইফলছত যিহেতু দাখন দৰকাৰ হয়, লৈ আহিব পাৰে আপোনালোকে যিসকল আছাম ৰাইফলছত চিলেকশ্যন পাইছে। আৰু ডকুমেণ্ট আদিখিনি আপোনালোকে সোনকালে উলিয়াই ল'ব। দেখিছে চাকমা বাঁহ কাটি আছে। আৰু বস্তু পাতি কি লাগিব তাৰ ওপৰত ভিডিঅ' এটা বনাই দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় অসম।